Proprietor. Proprietor defined under section 3F of the Assam Land and Revenue Regulation 1886. Proprietor of Assam Land and Revenue Regulation 1886 or section 3F or define করা হয়েছে আৰু ইয়াক কি হিচাপে ডিফাইন কৰা হৈছে যে এজন ব্যক্তিক কেতিয়া আমি প্ৰপ্ৰাইটৰ বুলি কওঁ এজন ব্যক্তিক প্ৰপ্ৰাইটৰ বুলি তেতিয়াহে কম যেতিয়া তেখেত পাৰ্মানেন্টলি সেটেলড ষ্টেটৰ গৰাকী হয় বা যদি ডেপুটি কমিশনাৰৰ ৰেজিষ্টাৰ এটা থাকে সেই ৰেজিষ্টাৰটো কিহৰ হয় সেই ৰেজিষ্টাৰটো হৈছে ৰেভিনিউ ফ্ৰী ষ্টেটৰ ৰেজিষ্টাৰ আৰু সেই ৰেজিষ্টাৰত যদি তেখেতৰ নাম এন্ট্ৰি কৰা হয় তেতিয়া হলে সেই মানুহগৰাকীক বা সেই ব্যক্তিগৰাকীক আমি প্ৰপ্ৰাইটৰ বুলি কওঁ Proprietor defined under section 3F of the section 3F of the Assam Land and Revenue Regulation 1886 আৰু ইয়াক কি কৈছে যে এজন প্ৰপ্ৰাইটৰ হ'ব লাগিলে তেও কি হ'ব লাগিব ৰেভিনিউ ফ্ৰী ষ্টেটৰ বা পাৰ্মানেন্টলি সেটেলড ষ্টেটৰ গৰাকী হ'ব লাগিব আৰু ৰেভিনিউ ফ্ৰী ষ্টেটৰ গৰাকী তেতিয়া হ'ব যেতিয়া ডেপুটি কমিশনাৰৰ ৰেজিষ্টাৰত তেখেতৰ নামটো এন্ট্ৰি থাকিব এতিয়া আমাৰ ইয়াত প্ৰপ্ৰাইটৰ ক'ত আছে আমাৰ ইয়াত প্ৰপ্ৰাইটৰ গোৱালপাৰা আৰু কাছাৰত আছে অসমত বাকি কতো প্ৰপ্ৰাইটৰ নাই যেহেতু গোৱালপাৰা আৰু কাছাৰত পাৰ্মানেন্টলি সেটেলড ষ্টেট আছে সেই সমূহ কি হৈছে প্ৰপ্ৰাইটৰ থকা মাটি আৰু ইয়াক ক'ত পাৰ্মানেন্টলি সেটেলড ষ্টেটৰ ডেফিনিশনটো ক'ত আছে সেকশন 3C of the Assam Land and Revenue Regulation 1886 of permanently settled ষ্টেটৰ ডেফিনিশনটো দিয়া হৈছে ঠিক আছে এতিয়া ৰেভিনিউ ফ্ৰী ষ্টেট মানে হৈছে সেইখিনি মাটি যিখিনি ডেপুটি কমিশনাৰৰ ৰেজিষ্টাৰত এটা সেপাৰেট হোল্ডিংত ৰেজিষ্টাৰ থাকে সেই মাটিখিনিক ৰেভিনিউ ফ্ৰী ষ্টেট বুলি কোৱা হয় আৰু এই মাটিখিনিত কি কৰিব নালাগে ৰেভিনিউ ফ্ৰী দিব নালাগে মানে ৰেভিনিউ যিখিনি হয় কৰ দিব নালাগে তাকে আমি ৰেভিনিউ ফ্ৰী ষ্টেট বুলি কওঁ ঠিক আছে সো নেক্সট টেম্পৰাৰী সেটেলড ষ্টেট Temporary settled state defined under section 3D of the Assam Land and Revenue Regulation. Section 3D কৈছে যে temporary settled state হ'ব লাগিলে এটা state মানে মাটি এডোখৰ permanently settled stateৰ আন্ডাৰত হ'ব নালাগিব বা permanently settled state হ'ব নালাগিব বা revenue free state হ'ব নালাগিব Section 3D এ হেতু কথা কৈছে আৰু কৈছে যে টেম্পৰাৰী সেটেলড হ'ব লাগিলে কি টেম্পৰাৰী সেটেলডক কি বুলি কয় খিৰাজ ষ্টেট বুলি কোৱা হয় আৰু এই খিৰাজ ষ্টেটসমূহ গভৰ্ণমেণ্টে লিজত দিয়ে ইহত যিখিনি মাটি গভৰ্ণমেণ্টে লিজত দিয়ে এনুৱেল হ'ব পাৰে পিৰিয়ডিক হ'ব পাৰে ইয়াক কি হয় ল্যান্ড হোল্ডাৰ সেটেলমেন্ট হোল্ডাৰ বা সেটেলমেন্ট হোল্ডাৰ আদাৰ দেন ল্যান্ড হোল্ডাৰৰ যিবোৰ ষ্টেট হয় সেইখিনি টেম্পৰাৰী সেটেলড ষ্টেট বুলি কোৱা হয় ঠিক আছে নেক্সট আমি ল্যান্ড হোল্ডাৰ চাম settlement holder sum কি ধৰণে ল্যান্ড হোল্ডাৰে স্ট্যাটাস একুৱায়াৰ কৰে হেতু চাম থ্যাংক ইউ